নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া তো ৰেডি হৈ আছোঁ। আজি বহুত দিনৰ মূৰত মোৰ পাছফালে দেখিছে তামোল বাৰী। এই তামোল বাৰীৰ গৰাকী হ'ল সেই গৰাকী। তো এতিয়া যাই থাকিম মানে আমি গোলাঘাট যাম। গোলাঘাট এটা বিশেষ কামত যাম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, তো গম পাই যাব কিয় যাম। তো আমি এয়া ওলাইছোঁ। এই জল্দি চলা। তো বলক সুৰেন্দ্ৰ ঘৰৰ পৰা ওলালোঁ। তো চাই থাকক। বন্ধুসকল গৈ আছোঁ এয়া গোলাঘাট। তো ওলাইছোঁ গাঁৱৰ পৰা ওলাইছোঁ। তো চাই থাকক ভিডিঅ'টো, ক'ত যাম কি কথা আপোনালোকক জনাই যাম। পল পলকে আপডেট দেতে रहूँगा। তো हमें देखते रहिए। বৰ সুন্দৰ লাগিছে আজি আহি, বহুত দিনৰ মূৰত ওলাই আহিলোঁ। চাওক না গোটেই পথাৰ কি সুন্দৰভাৱে লাগিছে দেখি আহি একদম। তো চাওক, এয়াই হ'ল আমাৰ পহুৰাৰ পথাৰ। আপোনালোকে আহিব আৰু বহুত ভাল লাগে। আপোনালোকে আহি চাই যাবহি। তো দেখিছে চাৰিওফালে কেৱল এতিয়া খেতিৰ সময়। তো খেতি সকলোৱে কৰিছে, সকলো ৰাইজে। আপোনালোকক ব্লগটো দিবলৈ চেষ্টা কৰিলোঁ। চাওক ভাই ভাই দিয়া মানে আমি আজি গোলাঘাট যাওঁ। গোলাঘাট এটা কামতে যাওঁ, মানে এই ক্লাবৰ বস্তু দিছে বোলে। তো কল কৰিলে, প্ৰাণদীপ দাই কল কৰিলে। তো সেইবাবে ক্লাবৰ বস্তুকেইটা আনি আহোঁগৈ, কাৰণ খেলিব লাগে অকল। মানে এতিয়া কৰোণা ভাইৰাছৰ কাৰণে আমি অকল ঘৰতে সোমাই আছোঁ। তো সেইবাবে অলপ ভলীবল ফুটবল খেলিব লাগে, পৰাপক্ষত যিমান পাৰে খেলিব লাগে। তো তাকে খেলিবলৈ আহিছোঁ। তো খেলিবলৈ নহয়, আনিবলৈ যাওঁ। তো ভিডিঅ'টো চাই থাকক। তো এনেদৰে আপোনালোকক কিছুমান কথা কৈ আপোনালোকক মহৰাৰ পথাৰ দেখাই গৈ আছোঁ আৰু গৈ থাকিম যেতিয়ালৈকে নাপাওঁ গোলাঘাট নেহেৰু যুৱক সংঘৰ কেন্দ্ৰত। তো ভিডিঅ'টো চাই থাকক আৰু আমোদ লৈ থাকক। বাপৰে বৰষুণ আহি গ'ল। তো এতিয়া কি কৰিম? বৰষুণ এনেকুৱা সময়ত বৰষুণ আহিলে বৰ অসুবিধা হয়। আপোনালোকৰ হয়নে নহয় নাজানো, চকুত বৰ বেয়াকৈ বৰষুণৰ পানীটো সোমাই আহে। একদম যেন শিলগুটিহে পৰিছে তেনেকুৱা যেন লাগে। তো সেইবাবে মই চশমাযোৰ পিন্ধি ল'লোঁ। তো চাই থাকক ভিডিঅ'টো। তো কমাৰ গাঁও পাই গ'লোঁ। কমাৰ গাঁৱত 4 লেনৰ বাবে ইয়াত দলং হ'ব চাগে, নহ'লে অভাৰব্ৰিজ হ'ব। তো খুমটাই তিনিআলি যোৱাৰ দিশে ৰাস্তা পাই গ'লোঁ। তো এতিয়া ইয়াৰ পৰা গোলাঘাট 27 কিলোমিটাৰ। তো আগবাঢ়ি গৈ থাকোঁ। ইফালে আছে প্ৰিয়মদাৰ দোকান, মানে অনলাইন কৰে প্ৰিয়মদাই। আৰু এইফালে এতিয়া আমি গৈ আছোঁ কমাৰ গাঁৱৰ পৰা খুমটাই হৈ গোলাঘাট। তো গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো প্লিজ চাই থাকিব। ৰাম বৰষুণ দি দিলে নহয়। বৰষুণৰ বতৰত চাওক না, ৰ'বলগীয়া হৈ গ'ল। বৰ দুখেই লাগি যায় আৰু এনেদৰে বৰষুণ দি দিলে, কি যে ক'ম আৰু দেই। একদম বৰষুণ আহি গ'ল, পূৰা ৰৈ দিবলগীয়া হ'ল। এই ভাইকেইটাৰ লগতে ৰৈ দিছোঁ। দোকান এখনতে পালোঁ বৰষুণ। আমাৰ এইজনক চোৱা, মোক আকৌ ই ভিডিঅ' কৰি গৈছে। মই ভিডিঅ' কৰিছোঁ, মোক কৰিছে সি আকৌ। তো আপোনালোকে ভাবিব পাৰে এতিয়ালৈকে পোৱাগৈ নাই নেকি, ইমান টাইম লাগিছে নেকি। মই বহুত কাটি দিছোঁ, তৎসত্ত্বেও বহুত দীঘল হ'ব পাৰে ভিডিঅ'টো। প্লিজ বেয়া নাপাব, অলপ দীঘল হ'ব পাৰে ভিডিঅ'টো। তো গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকক দেখাম যে নেহেৰু যুৱ সংঘই কিদৰে বল আমাক প্ৰভাইড কৰে। মানে যিবিলাক যুৱ সংঘ আছে, প্ৰত্যেকখন গাঁৱতেতো সংঘ আছেই। তো সিহঁতক কেনেদৰেনো সিহঁতে প্ৰদান কৰে, তো তাৰ প্ৰচেছটো আপোনালোকক জনাই দিম। আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰিব। আৰু কেনেকুৱা ধৰণৰ বস্তু দিছে মই সকলোবিলাক আপোনালোকক দেখাম। তাৰ বাবে আপোনালোকে
শেষত চাব লাগিব, শেষলৈহে আপোনালোকক দেখাম, কাৰণ আপোনালোকে ভিডিঅ'টো নাচাব নহয় আগতীয়াকৈ দিলে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু আপোনালোকক দেখাম যে কেনেদৰে তেখেতসকলে বস্তু দিয়ে, আৰু যদি পৰা হয় তেতিয়া আপোনালোকক কি প্ৰচেছত যাব লাগিব সেইটোও আপোনালোকক মানে সেই দেখাই দিম, আপোনালোকে চাই থাকক ভিডিঅ'। সৌৱা ধনশিৰি নহয় মানে খুমটাই পাবলৈ হৈছোঁ, আৰু এইখন নৈয়েই হৈছে মানে ধনশিৰি হয়। এই ধনশিৰিখন গৈ 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 খুমটাই হৈ কমাৰগাঁও হৈ এইফালে নুমলীগড় হৈ ব্ৰহ্মপুত্ৰত যোগ হৈছে। চাওক কি আচৰিত নদী, আমি সকলোৱে জানো নদী সদায় একা বেকাকৈ যায়। চাওক না ধনশিৰি নদীখন কেনেদৰে একা বেকাকৈ গৈ আছে। বুঢ়া ককাজনে কি হ'ল, মোক ভিডিঅ' কৰা দেখি তেখেতে ছাতিটো অলপ দাঙি দিছে, যেন তেখেতক অলপ উলিয়াই দিওঁ। আচৰিত ভাল লাগিল তেখেতৰ। তো চাই থাকক ভিডিঅ'টো। তো সেউজীয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। সেই প্ৰভু কেতিয়া পাম, বৰ ভাগৰেই লাগিছে বাইকত উঠি বিৰাট কষ্ট দেই বাইকত যোৱা। তো প্ৰভুক স্মৰণ কৰি ল'লোঁ, নামঘৰ খুমটাই নামঘৰত পাই গ'লোঁ। এইবাৰ ক'ত পাম, এইবাৰ পাম জিন্তু গগৈ মানে কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত পাম। তো তেখেতৰ তাতো মানে এটা নমস্কাৰ জনাই তো গৈ থাকিম ভালদৰে। তো পাবলৈ হ'লোঁ সৌৱা ৰঙা ৰঙেৰে ৱাল গাঁঠি থৈছে যে, সেইটোৱে হৈছে তেখেতৰ জিন্তু গগৈৰ কেপ্টেইনৰ ঘৰটো, মানে সমাধি ক্ষেত্ৰটো। চাওক কি সুন্দৰভাৱে বনাই থৈছে, সঁচাই আমি গৌৰৱ অনুভৱ কৰোঁ, আমি যে গোলাঘাট বাসীৰ এজন সদস্য। এয়া পাই গ'লোঁ আমি খুমটাইৰ তিনিআলিত। তো খুমটাইৰ তিনিআলিতে আছে জয়া গগৈ কলেজ, মানে খুমটাই কলেজখন। চাওক বিল্ডিংটোৱে হৈছে খুমটাই কলেজ, আৰু এইটো হ'ল গাৰ্লছ হোষ্টেল। তো দেখিছে সুন্দৰ, আমাৰ কমাৰগাঁৱতকৈ অলপ ভালেইচোন দেখাত। ৱাও, গেটখন চাওক কি সুন্দৰ, সোণালী আখৰে লিখা আছে জয়া গগৈ খুমটাই মহাবিদ্যালয় নেকি, মহাবিদ্যালয় খুমটাই চাগে, এই লিখিলে আৰু কিবা এটা। তো আপোনালোকে চাওক ইমান ডাঙৰ এটা বিল্ডিং খুমটাইতে আছে, মানে গোলাঘাটৰ ওচৰে পাঁজৰে আছে, ইমান ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে। এইটো যদি সম্পূৰ্ণভাৱে বনাই হয় নিশ্চয় ইয়াত বাণিজ্য কেন্দ্ৰৰ কিবা এটা গঢ়ি উঠিব, আৰু কিমান যুৱক যুৱতী নিবনুৱা সংস্থাপন পাব। চাওকচোন কি সুন্দৰ, আমাৰ গোলাঘাটবাসীৰ বাবে এটা ভাল খবৰ, কিন্তু এতিয়ালৈকে হোৱা নাই, আশা কৰিব নোৱাৰি কি হ'ব কি নহ'ব। আৰু চাওক এটা মছজিদ পালোঁ, কি সুন্দৰভাৱে বনাই আছে, এতিয়ালৈকে হোৱা নাই। চাওক বৰ সুন্দৰ লাগিছে, কুটুব মিনাৰৰ নিচিনা ওখ, মইতো কুটুব মিনাৰ বুলিয়ে ভাবোঁ পটকৈ। আৰু এইবাৰ পাই গ'লোঁ আমি, ক'ত পালোঁ, এইটো শালমৰা চাগে, শালমৰা হ'ব। এয়া শালমৰাৰ চাহপাত উদ্যোগ আপোনালোকে দেখিছে নাই বাৰু ভিতৰত সোমাই? ময়ো দেখা নাই, আপোনালোকক এদিন নিশ্চয় দেখাম। মোৰ সেই টেকনিকেল চেনেলটোত সঞ্জীৱ বড়ি আছে, আপোনালোকে চাৰ্চ কৰিব পাৰে, তাত দেখাম। মানে টেকনিকেল বস্তুবিলাক কিছুমান মই নিজে বনাই আপোনালোকক দেখাওঁ। আপোনালোকে মানে ঘৰতে কেনেদৰে পটকৈ ঠিক কৰি ল'ব পাৰে বা বনাই ল'ব পাৰে, মানে ধৰি লওক ঘৰত যিবিলাক ইউজ হয় সেইবিলাক যেতিয়া বেয়া হয় সেইবিলাক ঘৰত কেনেদৰে বনাই ল'ব পাৰে, সেইটো তেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ মই সেই চেনেলটোত। আৰু চাওক নিশ্চয় এদিন দেখাম আপোনালোকক এই ভিতৰৰ দৃশ্যসমূহ যে কেনেদৰে এইবিলাক বনায়। তো চাই থাকক ভিডিঅ'। আৰু এইবাৰ পালোঁ আমি শালমৰা। চাওক শালমৰাৰ এই অঞ্চলটো এবাৰ চাই লওক না, এই ৰাম কাৰ বিয়া এই। তো চাওক কি সুন্দৰ, সেউজীয়াৰ মাজে মাজে গৈ আছোঁ, পাই যাম চাগে। এইবাৰ পাই গ'ল আমি ডন বক্স স্কুল গোলাঘাট, সুন্দৰ পামগৈ আৰু ডন বক্স পাই গ'লোঁ। বাহ কি সুন্দৰ, স্কুল নুখুলিলত চাওক না, চব লেতেৰা হৈ আছে, একদম লেতেৰা মানে গোটেই সেউজীয়া হৈ গ'ল, নহ'লেতো গোটেই প্লাষ্টিক পৰি থাকিল হয়। কৃষ্ণচূড়াৰ গছ, সুন্দৰ চাওক কি সুন্দৰ লাগিছে কৃষ্ণচূড়াৰ গছজোপা। বৰষুণ আহিব যেন লাগিছে আকৌ, কিন্তু আহে নে নাহে নাজানো, নাহিলে ভাল, আমি ঘৰত সোনকালে পামগৈ, ভালদৰে যাব পাৰিম। তো তাত আৰু ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম নাজানো, যদি পৰা হয় নিশ্চয় আপোনালোকক ভিডিঅ' কৰিম। তো ফাইনেলি পাই গ'লোঁ, মানে তাত ভিডিঅ' কৰিব নোৱাৰিম, এলাও নাই, গতিকে আপোনালোকক অলপকৈ দেখাই দিছোঁ মানে ক'ত আছে এইটো চাওক। গোলাঘাটত পাই গ'লোঁ মানে। তো গোলাঘাট পালোঁ, গোলাঘাটৰ পৰা সেই বস্তুকেইটা ল'লোঁ, লৈ এতিয়া ঘৰমুৱা হ'বলৈ লৈছোঁ, ঘৰমুৱা পখি। তো ভাল একদম সুন্দৰ দলং এখন দেখিলোঁ, আপোনালোকক দেখাইছোঁ দলংখন চাওক। এই গোলাঘাটৰ অলপ সমীপৱৰ্তীতে আছে, ওচৰতে আছে। দলংখন খুব কঁপিছে, মানে ভয় লাগিছে, গাড়ী অহা যোৱা কৰিলে এনেকুৱা হিলিছে, মানে ভয়তে একদম বুকু কঁপি গৈছে একদম বুকুখন। তো চাওক ইমান সুন্দৰ একদম, এইখন নদীখন ধনশিৰি নদীয়ে হ'ব, এইখন যিখন আমাৰ নুমলীগড়ত সংযোগ হৈছেগৈ, আৰু নুমলীগড়ৰ পৰা আৰু এইফালে গহপুৰ কিবা কিবি লখিমপুৰ ধেমাজি ক'ত পাইছে নাজানো ভালকৈ। তো এয়া চাই থাকক, এইখনেই হ'ল
ধনশিৰি নদী। আৰু এইখনে দলংখনৰ নামটো লিখা নাই। তো এই দেখিছে, এইটো হ'ল ভলীবল আৰু এইটো হ'ল ফুটবল। এনেকুৱা 5টা দিছে আৰু নেট 2খন দিছে। তো দেখাই দিম আপোনালোকক। মই 5টাকৈ দেখুওৱা নাই, 2টা আনি লৈছোঁ, মানে জেগাটো অলপ বেছিকৈ লাগিব। তো বলকেইটা এনেকৈ আছে আৰু নেট 2খন দিছে। তো এই দেখিছে, ফুটবল মানে 3টা দিছে আৰু ভলীবল 2টা দিছে। তো তাকে মই আঙুলিৰে দেখাই দিছোঁ আৰু আপোনালোকক। তো মই প্ৰাইচটো দেখাম, সেয়া দেখিছে। ভলীবলটো লৈছে 770 টকা। তো ভলীবল ক্ষমা কৰিব, ফুটবলটো লৈছে 1050 টকা আৰু ভলীবলটো 770 টকা। তো হিচাপ কৰি দেখাই দিম কিমান টকাৰ বস্তু দিছে সিহঁতে, মানে নেহেৰু যুৱ সংঘই। তো চাওক, ফুটবলটো মই দেখাই দিছোঁ। খুব ভাল ফুটবল দিছে, কস্কো কোম্পেনীৰ। তো চাওক, পাম দিয়া নাই, মানে পাম দিবৰ বাবে সঁজুলিও দি দিছে। তো দেখাইছোঁ, চাওক পিনটো কি সুন্দৰভাৱে দিছে। তো হৈ গ'ল, এইবাৰ মই ভলীবলটো দেখাম আপোনালোকক। তো চাওক, ভলীবলটো বহুত কোমল হয়, বহুত ছফ্ট হয়। চাওক ইমান কোমল কি সুন্দৰভাৱে, মানে একদম খেলি আছে। লগৰ কেইজনমানক মই মানে আমাৰ গাঁৱৰ সকলোৱে খেলি আছে, সেনেকুৱা ভিডিঅ' এটা প্ৰভাইড কৰিম আপোনালোকক। তো চাওক, সুন্দৰ। তো চাওক, এইবাৰ মই অংক কৰি চাম যে কিমান টকাৰ হ'ব পাৰে, মানে কিমান টকাৰ বস্তু দিছে। তো বলক অংকটো কৰোঁ। তো চাওক, 770ক 3ৰে পূৰণ কৰিলোঁ, কিমান পালোঁ? 2310 টকা। তো এইবাৰ আকৌ 1050 টকাক 3ৰে পূৰণ কৰিলোঁ, কিমান পালোঁ আপোনাৰ? 3150 টকা। তো এই দুটাকে প্লাছ কৰি দিলোঁ, কিমান হ'ল? এইফালে আপোনাৰ 540 টকা, 5460 টকা হ'ল। তো নেট 2খনৰ প্ৰাইচ মই ইকুৱেল কৰি ল'ম, মানে এখন নেটত কিমান হ'ব? মিনিমাম 400 টকা। তো 400কৈ ধৰিলোঁ, 2খন নেট 400 ইনটু 2। তো কিমান হ'ল? 800। তো 800 হ'ল, এইফালে 800টো প্লাছ কৰিম, আপোনাৰ এইফালে 6 হ'ল, এইফালে হ'ল আকৌ 6 হ'ব, 0, এইফালে হ'ল 6। তো 6260 টকা। তো চাওক, ইমান দাম বস্তু দিছে, কিমান টকাৰ বস্তু দিলে যুৱ সংঘই। তো গতিকে, তো যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে আপোনালোকে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা সেই বেল আইকনটো প্ৰেছ কৰি